অক্টোবৰৰ পৰা যি মাননি বৃদ্ধি প্ৰসংগ সেইখিনি উল্লেখ হ'ল, কেবিনেটত সিদ্ধান্ত হ'ল অক্টোবৰৰ পৰা তেওঁলোকৰ মাননি বৃদ্ধি হ'ব, কিন্তু সেই মাননি বৃদ্ধিক লৈ এতিয়া তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে। আৰু প্ৰকৃততে যদি আমি চাবলৈ যাওঁ তো তেনেহ'লে হয় সেই টকাৰে কেতিয়াও সমস্যাবিলাক সমাধান নহয়। চ' ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, কথাখিনি যুক্তিপূৰ্ণ যুক্তিসংগত হয় নে নহয় শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি সেইখিনি চচলত সেইখিনি কিমান এটা প্ৰতিবাদ হৈছিলে আপোনালোকে গমেই পায়। তো তেনে পৰিপ্ৰেক্ষিতত শেহত পাছত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি আশা কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা হ'ল। আৰু কিমানকৈ বৃদ্ধি কৰা হ'ল আপোনালোকেতো গমেই পাইছে, 4,000 পৰা সেইখিনি আপোনালোকে কি প্ৰক্ৰিয়াত বিশেষ বহালাই নাথাকোঁ। তো কথাটো হ'ল কি, এতিয়া আশা কৰ্মীসকলে প্ৰতিবাদ কৰিছে, চচলত দাবী কৰিছে, দাবী জনাইছে যে এই 4,000 টকাৰে কেনেদৰে সমস্যা সমাধান হয়। একোখন ঘৰ চলোৱা, ল'ৰা ছোৱালীক দিয়া, নিজৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লোৱা কেনেদৰে কৰিব। তো এইখিনি যদি সময়ত আমি চাওঁ তেনেহ'লে এই কথাখিনি তো গভীৰভাৱে চিন্তা কৰি সূক্ষ্মভাৱে হয় এই টকাৰে তেওঁলোকে কেনেদৰে চলিব। কামৰ বোজা কিমান তেওঁলোকৰ, কামৰ বোজাটোৰ ক্ষেত্ৰত তেওঁলোকে যদি চাবলৈ যায় তেনেহ'লে তেওঁলোকে যিটো এতিয়া মাননি তেওঁলোকৰ বৃদ্ধি হৈছে একেবাৰে নগণ্য। তো তেনে ক্ষেত্ৰত আগন্তুক এই যে তেওঁলোকৰ মাননি বৃদ্ধি এতিয়া অক্টোবৰৰ পৰা হ'ব সেইখিনি লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকৰ এইখিনি যি 4,000 টকা পাব তেওঁলোকৰ সমস্যা কেতিয়াও সমাধান নহয়। তো এইখিনি ক্ষেত্ৰত তেওঁলোকে আশা কৰ্মীসকলে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই 4,000 টকাৰে ঘৰ এখন চলাই যাওক, তো আমি তেতিয়া তাৰপাছত চলাম। তেতিয়া প্ৰতিটো দিশতে প্ৰতিটো ক্ষেত্ৰতে এতিয়া অৰ্থৰ প্ৰয়োজন, টকাৰ প্ৰয়োজনে প্ৰতিটো খোজতে টকা লাগে। এই 4,000 টকাৰে কেতিয়াও সমস্যাবিলাক সমাধান নহয়, সেইখিনি তেওঁলোকে দাবী জনাইছে। আৰু সেইখিনি ক্ষেত্ৰত চাবলৈ গ'লে হয় তো কামৰ তেওঁলোকে বুজাই আজি এইফালে গৈছে, আজি ইটো কৰিছে, তো তেওঁলোকৰ সেইখিনি ক্ষেত্ৰক লৈ সেইখিনি প্ৰতিবাদ কৰিছে যে আমাৰ এইখিনি আমি যি মাননি বৃদ্ধি কৰিছে সেইখিনি আমি মানি ল'ব নোৱাৰোঁ। আৰু তাৰ সমান্তৰালকৈ যদি চাই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কিমান আৰু তেওঁলোকে বিচাৰিছিলে কিমান তেওঁলোকক কেনেদৰে দিয়া হ'ল, তো সেইখিনিও আপোনালোকে গম পাই আহিছে। তো অংগনবাদী কৰ্মী সহায়িকাসকলেও তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে, এভাৰেজ বাতিল কৰিব লাগে, তেওঁলোকৰ সেইখিনি কামখিনি কৰিবলৈ অকণমান অসুবিধা হৈছে বা ইত্যাদি ইত্যাদি সেইখিনি আপোনালোকে গমেই পাইছে। চ' এতিয়া আশা কৰ্মীসকলে সেইখিনি প্ৰতিবাদ কৰি দাবী জনাইছে যে আমি এইখিনি নোৱাৰোঁ আৰু আমাৰ এইখিনি চলিব নোৱাৰে। হয় এতিয়া বৰ্তমান সময়ত 4,000 টকা এতিয়া যদি চাবলৈ যায় একেবাৰে কম। এজনী দৈনিক কাম কৰা শ্ৰমিকে 500 টকাকৈ পায় তেনেহ'লে মাহেকত কিমান টকা পাব তেওঁলোকে, কমেও 15,000 টকা পায়। তো তাৰ তুলনাত চাবলৈ গ'লেতো একেবাৰে এই আশা কৰ্মীসকলে কেইটকা পাইছে একেবাৰে কম। চ' এইখিনি ক্ষেত্ৰত আগন্তুক কেনেদৰে কি সিদ্ধান্ত গ্ৰহণ কৰে আগন্তুক সময়ত গম পোৱা যাব, কি প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হয়। অক্টোবৰটো তেওঁলোকৰ সেইখিনি মাননি বৃদ্ধি হ'ব বুলি কৈছে, কৰিবই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে, যাতে তেওঁলোকৰ খবৰসমূহ ভাল খবৰ আহে আৰু সেইখিনি চচলত তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে, উত্তাল কৰিছে। তো আগন্তুক সময়ত কেনেদৰে কি প্ৰক্ৰিয়াৰ মাজেৰে সমাধান হয় সেইটো এটা উল্লেখনীয় বিষয় হৈ পৰিব। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি স্পষ্টভাৱে জনাইছে তেওঁলোকে যে এনেকুৱা ধৰণৰ হ'লে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু চলিবলৈ বহুতখিনি অসুবিধা হয় আৰু 4,000 টকা কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান নহয়। চ' এইখিনিয়ে আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শেষলৈকে যদি চালে নতুনকৈ অহাকালে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ